Hi everyone, welcome back to my channel. মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰা সকলোকে নমস্কাৰো জনাইছো। তো আজি ফাৰ্স্ট মোৰ চেনেলত মই এটা কাপোৰৰ হল ভিডিও লৈ আহিছো, মেখেলা চাদৰ হল ভিডিও। জেনেৰেলি মোৰ চেনেলত মই মেকআপৰ ভিডিও হে বনাও, মেকআপ কৰি মই ভাল পাওঁ, মেকআপৰ ভিডিও আপলোড কৰো। সো মই মানে মিছৰ পৰা কেজুৰমান কাপোৰ অৰ্ডাৰ কৰিছিলো, ভাবিলো যে মই আপোনালোকৰ লগতো শেয়াৰ কৰো মোৰ কাপোৰ কেজুৰনো কেনেকুৱা আহিছে। মই এতিয়ালৈকে কাপোৰ কেজু ওপেনো কৰা নাই, আপোনালোকৰ লগত শেয়াৰ কৰিম বুলিয়ে। আৰু গোটেই কিছু কাপোৰ মানে আন্ডাৰ 500ৰ ভিতৰতে হয়, 500 টকাৰ ভিতৰত। মই ইমান কম প্ৰাইচত যে ইমান ধুনীয়া মেখেলা চাদৰ যে মই পাম মই ভাবা নাছিলো। সো মই অৰ্ডাৰ কৰিলো আৰু এই কিছু আপোনালোকৰ লগত মই শেয়াৰ কৰিম। তো এই কিছুৰে হল মেখেলা চাদৰ। মই 3যোৰ অৰ্ডাৰ কৰিছিলো আৰু লগতে শাৰী এখনো অৰ্ডাৰ কৰিছিলো ভাল লগাৰ কাৰণে। তো এই কিছু মই এতিয়া আপোনালোকৰ লগতে ওপেন কৰিম, মানে কাপোৰ কিছু খুলিম, আনবক্সিং কৰিম, আপোনালোকক দেখাম আৰু ইয়াৰ ৰিভিউটো দিম কেনেকুৱানো আহিছে কাপোৰ। ফাৰ্স্ট মই এইযোৰ ওপেন কৰিম, এইযোৰ দেখাই দিছো, মই খোলাই নাই এইযোৰ। তো খুলো কেচি। এইযোৰ দেখিছেনে, পুৰা ধুনীয়া আহিছে, কিন্তু মানিব লাগিব, মানে মই ভবা নাছিলো ইমান ধুনীয়া আহিব বুলি। এইযোৰ প্ৰাইচ 400 মান লৈছিল। আৰু কাপোৰযোৰ কালাৰো বহুত ধুনীয়া, দেখিছেনে? ৰ'ব মই খুলি পেলাই দেখাও গোটেইযোৰ কিনো আহিছে, খুলি পেলাই দেখাম বাৰু। দেখিছেনে? আৰু এইটো এয়া, ও মাই গড, মই সঁচাকে ভবা নাছিলো ইমানে এনেকুৱা ইমান ভাল আহিব বুলি। মানে মই 400 টকাত, মানে 458 এনেকুৱা আছিলে সামথিং, মই পাহৰিলো প্ৰাইচটো। মই স্ক্ৰিনত মেনচন কৰি দিম এনেকে মানে কাপোৰযোৰ। আৰু মোৰ যদি আপোনালোকে ল'ব বিচাৰে তেনে মই কমিউনিটি পোষ্টটো লিংক বিলাক শ্বেয়াৰ কৰি দিম। দেখিছেনে? মোৰ মানে কাপোৰযোৰ দেখি মই শক হৈ গৈছো, ইমান ধুনীয়া লাগিছে। খুলিম ৰ'ব, দেখাম চাগে কেনেকে কি হয়। এইকেইটা পটি হয় চাদৰখনৰ, এইকেইটা পটি, আৰু পটিকেইটা লগালেও ভালে লাগিব। অকণমান ঠেক হয় আৰু মানে নৰ্মেল আমি যিবিলাক দোকানৰ পৰা মেখেলা চাদৰ কিনো তাতকৈ। এইযোৰ হেভি হয় কাপোৰযোৰ, মানে মই সঁচাকে এক্সপেক্ট কৰা নাছিলো ইমান ভাল আহিব বুলি এইযোৰ কাপোৰযোৰ। আৰু এইটো হ'ল ব্লাউজৰ পিচ, আৰু এইখিনি হাতৰ কাৰণে মানে হাতখনতো বহুত হেভিকে দিছে, ফুলটো বহুত ডাঙৰকে দিছে, আৰু এইটো ব্লাউজৰ পিচ। আৰু মানে এইখন গোটেইটো এখন শাৰী নিচিনাকে দি পঠাইছে, আপোনালোকে নিজেই মানে ইয়াত কাটি ল'ব লাগিব। আৰু এইখন মেখেলা হয়, এইখন মেখেলা হয়। এয়া মেখেলাখনো বহুত বেছি হেভি হয়, মানে বহুত বেছি। এইখিনি মেখেলা ফুল, এই মই আপোনালোকক দেখাইছো, এয়া চাই ল'ব। তাৰ পাছত এয়া এইখন চাদৰ, আৰু এইখন চাদৰখন মানে বহুত বেছি হেভি হয়, হেভি আৰু বহুত ধুনীয়া, মানে বহুত ভাল লাগিছে। মই মানে ভাবাই নাছিলো। এইখিনি এনেকে আছে। আৰু এইকেইটা পটিকেইটা লগাই দিলে মেবি বহুত বেছি ভাল লাগিব। এনেকে মই এনেকে আপোনালোকক অলপমান এনেকে লৈ দেখাইছো, আৰু এয়া দূৰৰ পৰা এনেকে কৰি। মইতো মোৰ ওপৰত কাপোৰযোৰ মই বহুত বেছি ভাল দেখিছো। আপোনালোকে কব কেনেকুৱা দেখিছে, মানে কমেন্ট বক্সত কবচোন। এয়া ওচৰৰ পৰা এইখিনি দেখিছেনে? মই এইযোৰ চিলাম, বহুত বেছি ভাল দেখিছো কাপোৰযোৰ। মানে এইযোৰ য়েল্লো কালাৰ, মানে মাষ্টাৰ্ড য়েল্লো কালাৰ হয়। এইযোৰ এতিয়া খুলি চাওঁ কেনেকুৱানো আহে। ও মাই গড, কি কম, মানে মই সঁচাকে শক হৈ গৈছো। চাওক কালাৰ চাওক, আৰু ফুলখিনিও চাওক, কিমান বেছি ধুনীয়া লাগিছে, নহয় নে? এইযোৰ ও মাই গড, কালাৰটো মানে বহুত বেছি ধুনীয়া লাগিছে, বহুত বেছি। আৰু ফুলখিনি চাওকচোন। এইযোৰো প্ৰাইচটো 500ৰ ভিতৰতে হ'ব, মই এনেকে স্ক্ৰিনত মেনচন কৰি দিম বাৰু। এইখন বেলেগ বেলেগকে আহিছে। আগৰ কাপোৰযোৰত গোটেইখন মানে শাৰী নিচিনাকে একেই আহিছিল, লাগি পেলাই এখন মানে হেৰি কৰিব লাগিব চাগে, নিজে কাটি ল'ব লাগিব। আৰু এইযোৰত মানে এখন এখনকে আহিছে। এইখন মেবি চাদৰ হ'ব,
এখন চাদৰ হয় মোৰ মানে কালাৰটো বহুত বেছি ভাল লাগিছে আৰু কি কম মানে এক্সপেক্ট কৰা নাছিলো মানে ইমানে এনেকুৱা ভাল ভাল আহিব বুলি তো সব স্কিন কালাৰতে মানে মেটচ কৰিব আপুনি মানে কলা হলেও মাগুৰ বৰণীয়া হলেও বা বগা হলেও সবকে ভাল লাগিব এই কালাৰটোৱে উজ্জ্বল কৰি তুলিব এইটো এখন আৰু চাদৰ এখন পাৰি নাই নেকি অ এনেকে আছে চাগে পাৰি নাই মই মানে পোৱা নাই এখন চাদৰ আৰু এখন মেখেলা এখন মেখেলা হয় আৰু মেখেলাখনতে মই ভাবিছিলো হেৰি নাই নেকি ব্লাউজৰ পিচ আছে ব্লাউজৰ পিচো আছে ইচ্ছা কৰিলে চিলাই ল'ব পাৰিব নহলে এই কাপোৰযোৰৰ লগত ৰেড কালাৰ ব্লাউজো মেচিং কৰিব ৰেড কালাৰৰ লগত যদি মাষ্টাৰ্ড কালাৰ বা য়েলো কালাৰ মানে পিন্ধা যায় কালাৰটো কম্বিনেশ্যনটো বহুত বেছি ধুনীয়া লাগে মানে ঘৰখন দেখিছেনে বহুত বেছি ধুনীয়া লাগিছে মই কিন্তু বহুত বেছি মই মানে কালাৰ কেইটা মই বহুত বেছি ভাল দেখিছো আগৰ কাপোৰযোৰ বহুত ধুনীয়া কালাৰটো আৰু এইযোৰ কাপোৰ বহুত বেছি ধুনীয়া হয়নে আপোনালোকে ক'বচোন মই ওচৰৰ পৰা এনেকে এয়া দেখিছেনে এনেকে কৰি পেলাই চাদৰখন এয়া আৰু এনেকে কৰি এয়া আৰু এখন গোটেই চাদৰখন এইখন আকৌ এবাৰ এনেকে দেখাই দিছো আৰু ফুল আছে গোটেই চাদৰখনত ধুনীয়াকে অলপ কিন্তু হেৰি আৰু এই কাপোৰযোৰ গৰমত পিন্ধিবলৈ অলপ গৰম লাগিব হলেও আৰু আমাৰ মাইকী মানুহ বিলাকৰ ছোৱালী বিলাকৰ গৰম ঠাণ্ডা কি আৰু হয়নে ষ্টাইলটোৱে মেইন এইযোৰ ফুল মানে গোটেই চাদৰখনত ফুল আছে আৰু এই চাদৰখনত মানে এই চাইডত এনেকে ডাঙৰ ডাঙৰকে ফুল আছে যে সেইকাৰণে পাৰিটো নাই মানে তো এনেকে ভাল লাগিব মানে আৰু বেছি মানে কাপোৰযোৰ ফুল বহুত আছে কিন্তু হেভি নহয় মানে লাইট ৱেট হয় আৰু পিন্ধি পেলাইও বহুত ভাল লাগিব এনেকে কৰি পেলাই খুব বেছি ভাল লাগিব আৰু মেখেলাখন এইখন আৰু মেখেলাখন আৰু কাপোৰযোৰৰ লগত এইখন মেখেলা দিছে মেখেলাখনো বহুত বেছি ধুনীয়া হয় গোটেইখন ফুল আছে এইখন মেখেলা মই দেখাই দিছো আপোনালোকক তো মানে এতিয়ালৈকে মই যি দুযোৰ কাপোৰ আপোনালোকক দেখালো মানে বহুত 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 বেছিয়ে ধুনীয়া মানে আৰু নেক্সট এইযোৰ মানে ব্লেকত অৰ্ডাৰ কৰিছিলো ব্লেকতনো কেনেকুৱা আহে খালি ओ माय गॉड एक से बढ़कर एक মই এইযোৰ কালাৰো বহুত বেছি ধুনীয়া দেখিছো কাপোৰযোৰ বহুত সফট হয় আগৰ কিযোৰ অলপ মানে পলিষ্টাৰ টাইপ হয় কিন্তু এইযোৰ বহুত বেছি সফট হয় কাপোৰযোৰ ও মাই গড কি কম মানে মই হিজুৰ এয়া চক এইখন চাদৰ গোটেইখন এনেকে মানে একেলগতে জইন হৈ আহিছে গোটেইযোৰ মানে চিলাওতে কাটি কাটি ল'ব লাগিব এইখন চাদৰ হয় আৰু কলাত মানে এনেও কলা ৰংটোৰ ওপৰত মানে যি ফুল দিলেও বহুত বেছি ভাল লাগে হয়নে তো এইযোৰ মানে এই কলা কাপোৰযোৰত মানে এই হেৰি পিংক নহয় ৰাণী পিংক কালাৰ ফুল বুটা বচি দিছে ন কাপোৰযোৰ মানে কিবা এটা বেলেগ এটাই মানে ভাল লাগিছে মানে আৰু কাপোৰযোৰ এনেকে চিলাই কৰি পেলাই আৰু ইয়াতে পটি চটি লগাই যদি চিলাই লয় আৰু ইয়াৰ লগতে এই ব্লাউজটো মেচিং কৰিব মানে ব্লাউজটোতো দেখালোৱে পুৰা হেভি দিছে তো মানে বহুত বেছি ভাল লাগিব তেতিয়া মানে কাপোৰযোৰ খুবেই ভাল লাগিব মানে আৰু এই মানে এনেকা পাৰিটো বহুত বেছি ধুনীয়া ডাঙৰকে দিছে আৰু মানে কি হয় কাপোৰটো বহুত বেছি কোমল হয় যে কম প্ৰাইচ বুলি কাপোৰৰ কোৱালিটিটো বহুত ল এনেকুৱা নহয় মই এনেকে দেখাইছোৱে ন এনেকে কৰি ফিচিকি পেলাই এনেকে দেখাইছোৱে বহুত বেছি ভাল হয় আমি জেনেৰেলি যিবিলাক কিনি থাকো দোকানৰ পৰাই তেনেকুৱা টাইপে হয় পুৰা ধুনীয়াকে দেখাবলৈ মই চেষ্টা কৰিছো বাৰু এনে অলপ মানে মোৰ স্পেচ কম কাৰণে মই ভালকে দেখাব নোৱাৰো মোৰ ঘৰটো বহুত বেছি সৰু তাতে মই শ্বুট কৰোতে অকণ অসুবিধা হয় এইযোৰ এখন মেখেলা মইতো কাপোৰযোৰ দেখি মানে কি ক'ম আৰু ফিদা হৈ গৈছো মানে এইখন মেখেলা এইখিনি মেখেলাটো এনেকে হেভি ফুল আছে এয়া আৰু দেখালোৱে ন এইযোৰ আৰু এইটো হৈছে ব্লাউজৰ পিচ এণ্ড ইয়াৰ পাছত এইযোৰ কিনিছিলো পাৰ্পল কালাৰৰ মোৰতো খুব বেছি ভাল লাগিছে কাপোৰ কেইযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত কমেন্ট কৰি জনাব দেই বাও দেখিছেনে কালাৰটো খুব বেছি ভাল লাগিছে এয়া কাপোৰ এইটো মানে কালাৰো বহুত বেছি ভাল লাগিছে
এইযোৰ কিন্তু বহুত কম প্ৰাইচ হয় দেই মই এইযোৰ 345 এনেকুৱাত মই কিনিছো ন 337 এনেকুৱা হ'ব ইমান কম প্ৰাইচত সঁচাকে মানে মই বিলিভ কৰিব পৰা নাই ইমান বেছি ধুনীয়া মানে এই কালাৰটো মানে গৰমত পিন্ধিবৰ কাৰণে খুব বেছি ভাল লাগিব একদম মানে এনেকুৱা লাগিব বহুত কুল হৈ আছে নেকি বহুত ঠাণ্ডা মানে এনেকুৱা আৰু ফিল কৰে ন মানুহৰ কালাৰৰ লগতো গৰম ঠাণ্ডা এনেকুৱা বহুত কথা আহি পৰে ন হা গোটেই জোৰতে ফুল আছে আৰু ইয়াতে অকমানি অকমানি পাৰি আছে দেখিছো এই পাৰি কেইটা যদি লগাই লয় কাপোৰটো মানে ভাল লাগিব আৰু ফুল হয় ইমান ধুনীয়া ধুনীয়া মানে এনেকুৱা লতা ফুল দেখিছেনে পাৰিটো মানে এনেকুৱা হেৰি দিছে অকমানি অকমানি লতা ফুল দিছে অকমানি অকমানি লতা ফুল দিছে মানে কাপোৰযোৰ খুব বেছি ভাল লাগিছে মানে গৰ্জিয়াছ লাগিছে টু বি অনেষ্ট মানে মই সঁচা কথা কবলৈ গলে মানে ইমান কম প্ৰাইচত আৰু ইয়াৰ মানে লেংথটো বহুত ভাল মানে মানে হেৰি যে কাপোৰযোৰ যে ঠেক আহিব এনেকুৱা নহয় দেখিছা নহয় মই পুৰা এনেকে দেখাই দিছো তেনেকুৱা নহয় ধুনীয়াকে আহিছে এইখন মেখেলা হয় এইখন মেখেলাৰ ফুল এইখিনি এনেকুৱা আৰু মানে কাপোৰযোৰৰ সৈতে আৰু ফুলখিনিৰ সৈতে মানে খুবেই ধুনীয়া লাগিছে মানে এনেকুৱা নহয় যে বেয়া লাগিব কালাৰ আৰু কালাৰটোৰ লগত এই হেৰিটো মিলাব জানিছে মানে ফুলটো মিলাব জানিছে আৰু এইখন চাদৰখনৰ ফুলখিনি মই কিন্তু বহুত বেছি ভাল দেখিছো মানে চাদৰখনৰ ফুলখিনিও বহুত বেছি ধুনীয়া হয়নে আৰু কালাৰটোও মানে বহুত বেছি ভাল লাগিছে মানে সামাৰ কাৰণে বহুত বেছি ভাল হয়নে এয়া চব মই এনেকে লৈ দেখাইছো চাদৰখন খুব বেছি ধুনীয়া লাগিছে হয়নে কালাৰটো বহুত বেছি ভাল লাগিছে কুল আৰু গৰমৰ কাৰণে খুব ভাল আৰু এই কালাৰটো এই এনেকে কৰি পেলাই আৰু ইয়াতে যদি পাৰি কেইটাও লগাই লৈ খুব বেছি ভাল লাগিব কালাৰ মই এই পাৰি কেইটা মানে খুব মৰম লাগিছে খুব কিউট মানে ইমান কিউট কি কম আৰু এইকেইটা পাৰি কেইটা আৰু এখন চাদৰ আৰু চাদৰখনত এনেকে য়েল্লো আৰু গ্ৰীণ মানে গ্ৰীণ কালাৰ এনেকে ফুল এপা দি দিছে বুটা বাছা আৰু লাষ্ট মই এই শাৰী এখন অৰ্ডাৰ কৰিছিলো আৰু এই কালাৰটো মানে মোৰ খুব বেছি ফেভৰেট হয় মানে মই এতিয়ালৈকে পিন্ধা নাই কিন্তু মোৰ কালাৰটো খুব বেছি ভাল লাগে শাৰী মই মানে এই ডিজাইনটোৰ কাৰণে মানে বহুত বেছি মানে অবজেক্ট হৈ গৈছিলো মানে কি কম আৰু কিমান ধুনীয়া দেখিছেনে শাৰীখন বহুত বেছি সফ্ট হয় মানে আৰু কেনেকুৱা লাগে মই নাজানো কিন্তু মই এইটো ভাল দেখিছো আৰু মানে ওৱান কালাৰ আৰু বেছি একো শাৰীখনত বেছি একোৱে নাই জাষ্ট এটা পাৰি আছে এনেকে কৰি পেলাই আৰু মানে খুব ধুনীয়া মানে এটা কালাৰো হয় আৰু এইটো গৰ্জিয়াছ হয় আৰু এই পাৰিটোৰ কাৰণে মানে মই স্পেচিয়েলি শাৰীখন মই পাৰিটোৰ কাৰণেহে কিনিছো মানে এখন দেখিছানে মই এই পাৰিটোৰ কাৰণেহে শাৰীখনৰ কাৰণে মানে পাগল হৈ গৈছিলো এই শাৰীখন মই সেইকাৰণে কিনিলো বেলেগ একো নাই জাষ্ট এই পাৰিটো আৰু এইটো এটা কালাৰ আৰু ইয়াৰ লগত ব্লাউজৰ পিচ এটা হৈছে ৰাণী কালাৰ ইয়াতো এনেকে এইটো দি দিছে এইটো দি পেলাই ধুনীয়াকে যদি ব্লাউজটো চিলাই লয় খুব বেছি ভাল লাগিব কিন্তু মানে কালাৰটো মানে কাপোৰটো ইমান ভাল নহয় ব্লাউজৰ কাপোৰটো মানে বহুত খহটা আৰু মেবি এইটো পিন্ধি চিলালে বহুত বেছি গৰম লাগিব তো এটা কাম কৰিব পাৰে এইটো নিচিনাকে কাপোৰৰ পিচ কিনি পেলাই ডিজাইন দি পেলাই এই পাৰিটো দি পেলাই চিলাই লবলৈ পৰা যাব আদাৰৱাইজ মানে শাৰীখন বগা ব্লাউজৰ লগতো ভাল লাগিব মই যেটো ভাবিছো বগা ব্লাউজৰ লগতো ভাল লাগিব লাগে কিন্তু এনেকে আৰু দুইটা মেটচ কৰি দিছে মই নাজানো বাৰু কেনেকুৱা লাগিছে আপোনালোকে কবচোন কেনেকুৱা লাগিছে মানে দুইটা মেটচটো ভাল লাগিছে নে নাই এয়াই আছিল মোৰ আজিৰ কাপোৰৰ হল ভিডিঅটো মিছৰ কাপোৰৰ হল ভিডিঅটো গোটেই কেইযোৰ মই আকৌ এবাৰ কৈছো গোটেই কেইযোৰ কাপোৰ 500ৰ ভিতৰতে হয় গোটেই কেইযোৰ কাপোৰ আৰু মোৰ কাপোৰ এনেকুৱা নহয় যে কাপোৰৰ কোৱালিটি কেইটা বেয়া গোটেই কেইযোৰ কাপোৰে মই কোৱালিটি ভাল দেখিছো বহুতে কয় যে মিছত
কাপোৰ মানে কম প্ৰাইচতে পায় কিন্তু কোৱালিটি বেয়া বুলি আৰু মেচিনত বনোৱা কাপোৰ হয় এইবোৰ কিনিব নালাগে আমাৰ অসমৰ শিপিনীক মানে ছাপোৰ্ট কৰিব লাগে এনেকে কয় হয় মই সেইটো মই বুজি পাওঁ গতিকে এইটো আপোনালোকৰ চইচ আপোনালোকে কি ভাল পায় কিনে মই বাজেট ফ্ৰেণ্ডলি মেকআপৰ মই এটা বাজেট ফ্ৰেণ্ডলি মানে চবেইতো বাজেট নাথাকে ন ৩-৪ হাজাৰ মানে ইনভেষ্ট কৰি মেখেলা চাদৰ কিনিবৰ কাৰণে গতিকে মই এটা বাজেটৰ কাৰণে মেখেলা চাদৰ হলটো লৈ আহিছিলো তো আপোনালোকে অপচনেল হয় আপোনালোকে কিনিব পাৰে মই কাকো কোৱা নাই যে এই কাপোৰযোৰ আপোনালোকে মই দেখালো বুলি আপোনালোকৰ ভাল লাগিব আপোনালোকেও কিনিব লাগিব বুলি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে প্লিজ মোক ছাপোৰ্ট কৰিব আগুৱাই যাবৰ কাৰণে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে আপোনালোকে মোৰ চেনেলটোত নতুনকে আহিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কি বুলি ক'ম আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই সেইসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আকৌ এবাৰ তো আজিলৈ আহো ইমানেই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আৰু প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন মানে ভাল লাগিল নে বেয়া লাগিলেও ক'ব মই মানে আঁকোৱালি ল'ম তো এয়া আছিল মোৰ আজিৰ হল ভিডিঅ'টো তো বাই বাই আৰু সকলোৱে ভালে থাকিব তো ইমানতে মোৰ সামৰণি মাৰিছো